এজনী ছোৱালী বৰ কষ্টৰে তুলি তালি আইবোপাই তাইক ডাঙৰ কৰিলে। নাম তাইৰ জানমণি। খুব মৰমৰ আছিল তাই। মাক দেউতাকৰ আলাসৰ আছিল তাই। এজনীয়ে ছোৱালী, মাক দেউতাকৰ মৰমৰ হ'বই দিয়াচোন। মাক দেউতাকৰ মৰমৰ হ'লেও তাই কিন্তু ঘৰৰ কাম বন নকৰা, কেৱল শুই বহি খোৱা বিধৰ ছোৱালী নাছিল। তাই পঢ়া শুনাৰ লগতে মাকক ঘৰত বহু কামতেই সহায় কৰি দিছিল। লাহে লাহে অকণমানি জানমণিজনী ডাঙৰ হ'ল। হেৰা, তাইকো বিয়া দিবৰে হ'ল দিয়াচোন। মাক দেউতাকে তাইলৈ আলেঙে আলেঙে ল'ৰা এটা বিচাৰিবলৈ আৰম্ভ কৰিলে। আৰু এদিন আহিল ভাল খবৰটো। সম্পৰ্কীয় এজনে খবৰ দিলে যে ল'ৰা এজন আছে। চহকী ঘৰৰ, ল'ৰা মাত্ৰ এটাই। জানমণিৰ মাক দেউতাকে চাই চিতি তাইৰ বিয়াৰ দিন বাট ঠিক কৰিলে। তাইৰো কোনো আপত্তি নাছিল বিয়াখনক লৈ। এদিন অকণমানি জানমণিজনী আনৰ ঘৰৰ বোৱাৰী হ'ল। কেইটামান দিন ঠিকেই গ'ল। তাৰ পাছত আৰম্ভ জানমণিৰ ওপৰত অত্যাচাৰ। কাৰণটো যৌতুক। তাই বিয়াত আনৰ দৰে ডিভাইন, গডৰেজ, আলমাৰী, চৌকেছ, সোফা ইত্যাদিবোৰ লৈ যাব পৰা নাছিল। সেইবাবেই তাইৰ ওপৰত অত্যাচাৰ। মাৰৰ ঘৰৰ পৰা কি আনিছ, বাপেৰৰ ঘৰৰ পৰা কি আনিছ বুলি দিনে নিশাই তাইৰ ওপৰত অত্যাচাৰ চলে। সেই মৰম লগা হাঁহিমুখীয়া জানমণিজনী দিনে নিশাই স্বামীৰ অত্যাচাৰ সহে। কাৰণ তাই বৰ দুখীয়া আইবোপাৰ সন্তান আছিল। তাইক পত্নীৰূপে গ্ৰহণ কৰা সেই ধুৰন্ধৰটোৱে তাইক অৱশেষত মাৰিয়েই পেলালে। তাইৰ গাত কেৰাচিন তেল ঢালি জ্বলাই পেলালেও তাই আটাইতকৈ আপোন বুলি ভবা তাইৰ স্বামীয়ে তাইক মাৰিয়েই পেলালে। তাইৰ দেহাটো দপ দপকৈ জ্বলি থাকিল। তাইৰ দেহাটো জ্বলি নিথৰ নোহোৱাৰ আগলৈকে মা মা বুলি চিঞৰি থাকিল। কিন্তু সেই নৰপিশাচটোৰ হৃদয় নগলিল। তাইক মাৰি পেলালেও তাই নাই আৰু। তাইৰ নিচিনা আৰু কিমানে যে এই ধৰণে বলি হৈছে। হেৰা, শুনাচোন, তোমালোকে বিয়া কৰাইছা কৰোৱা, কিন্তু যৌতুকৰ বাবে এজনী ছোৱালীক অত্যাচাৰ নকৰিবা। এজনী ছোৱালীৰ জীৱন কাঢ়ি বুঢ়া মাক দেউতাকৰ বুকু উদং কৰি নেপেলাবা।